হেল্ল' ভিউৱাৰ্ছ, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। আজি হৈছে 4th ডে হস্পিটেলত। আজিৰ দিনটো কটোৱা মুহূৰ্তবিলাক ভিডিঅ'টোৰ জৰিয়তে চাওঁ আহক। এয়া পানী আনিব গৈছে তাই, আইতাকৰ কাৰণে, ককাকৰ কাৰণে। খুব কাম কৰিছে দেই। আহা 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 আহা। পানী আৰু মেডিচিন আনি আমি ৰুমলৈ আহিলোঁ আৰু মাইৰাই ককাকক আকৌ টেবলেট এক্সট্ৰাকৈ খাবলৈ কৈ আছে, দিগদাৰ দি আছে। আৰু নাখায় আৰু ব্ৰেকফাষ্ট কৰি আমি ৱেইট কৰি আছোঁ চবেই। এজ এ ভিজিটাৰ মাইৰাৰ ফেভৰেট কাজিন দুজনী আহিব যিহেতু। ইতিমধ্যে আহি পাই গ'লহি তাহাঁত। এয়া হৈছে শহুৰ দেউতাৰ ডাঙৰ জোঁৱায়েক আৰু তেওঁৰ যি নাতিনীয়েক। কি কৈছা? নাতি আহিছে, ককাক চাবলৈ দিছে। ডাঙৰ নাতি, সৰু নাতি, পুতেক নাতি। তাহাঁতক চি অফ কৰি আমি ৰুমলৈ আহিলোঁ। চাওঁতে চাওঁতে ডিনাৰৰ টাইমেই হৈ গ'ল। তাত নহয়, সেইটো নহয় নহয়, এইটোহে আমাৰ ৰুম। 3, 2, 3। বেলেগ মাইনা মাতিব, এইফালে আহা। কি হ'ব এতিয়া? অঁ কোৱা। ইমান নাক বজাইছে। ৰাতিৰ 1:15 হৈছে আৰু মই শুব পৰা নাই। 3টা ছাইডৰ পৰা ইমানেই নাকৰ আৱাজ আহিছে নহয়, কি ক'ম। বাৰু আজিলৈ ইমানেই। কাইলৈ পুনৰ লগ পাম। বাই, শুভৰাত্ৰি।